নমস্কাৰ বন্ধুসকল, আপোনালোকে গম পাইছেই যে ইণ্ডিয়া বনাম অষ্ট্ৰেলিয়াৰ মাজত দ্বিতীয়টো টেষ্ট মেচত ইণ্ডিয়া টীমে জয়লাভ কৰিবলৈ সক্ষম হৈছে। এই মেচটোত ইণ্ডিয়া টীমে কিমান ৰানত জয়লাভ কৰিলে আৰু ইণ্ডিয়া টীমে পইণ্টছ টেবুলৰ কিমান স্থানত আছে, লগতে বিৰাট কোহলিয়েও গঢ়িলে নতুন অভিলেখ। তো কি অভিলেখ সকলো বিস্তাৰিতভাৱে আলোচনা কৰিম। তাৰ আগতে আপোনালোকৰ ওচৰত এটাই অনুৰোধ, ইণ্ডিয়া টীমটোক যদি ভাল পায় তেনেহলে ভিডিঅ'টোত লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাবলৈ নাপাহৰিব। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। দ্বিতীয় টেষ্ট মেচত বিৰাট কোহলিয়ে 25,000 ৰান কৰি নিজৰ নামত ৱৰ্ল্ড ৰেকৰ্ড গঢ়িবলৈ সক্ষম হয়। প্ৰথম ইনিংছত ইণ্ডিয়া দলে অষ্ট্ৰেলিয়া দলটিক 263 ৰানতে অল আউট কৰে আৰু ইণ্ডিয়া দলে প্ৰথম ইনিংছত 272 ৰানত অল আউট হয় আৰু ছেকেণ্ড ইনিংছত অষ্ট্ৰেলিয়া দলক 113 ৰানতে অল আউট কৰে আৰু এই খেলখনত আমাৰ ইণ্ডিয়া দলে অতি সহজেই জয়লাভ কৰিবলৈ সক্ষম হয়। 6 উইকেটৰ বিনিময়ত আমাৰ ইণ্ডিয়া টীমে জয়লাভ কৰে। ছেকেণ্ড ইনিংছত আমাৰ ইণ্ডিয়া দলৰ বাবে 118 ৰান প্ৰয়োজন হৈছিলে আৰু এই ৰান অতি সহজেই সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে। তো আমাৰ ইণ্ডিয়া দলে 6 উইকেটত জয়লাভ কৰিছে। তো পইণ্টছ টেবুলৰ কথা ক'বলৈ গ'লে প্ৰথম স্থানত আছে অষ্ট্ৰেলিয়া দলটিয়ে 66.67% লৈ 1 নম্বৰ স্থানত আছে। 2 নম্বৰ স্থানত আছে আমাৰ ইণ্ডিয়া দলে 64.06% লৈ 2 নম্বৰ স্থানত আছে আৰু বেলেগ দলৰ পইণ্টছ টেবুল আপোনালোকে স্ক্ৰীনত চাব পাৰে। তো এয়া আছিল ভিডিঅ'খনত, কেলে লাগিলে কমেণ্ট কৰি জনাব। ধন্যবাদ।